শুভাৰম্ভ হ'ল আজিৰে পৰা 5 দিনীয়াকৈ নলবাৰী নিজ পকোৱাত ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা। শুভাৰম্ভ হ'ল আজিৰে পৰা 5 দিনীয়াকৈ নলবাৰী নিজ পকোৱাত ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱ। বিধিগতভাৱে ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী আইৰ শ্ৰীচৰণত এপাহি পুষ্প প্ৰদান কৰাৰ মানসেৰে উদযাপন কৰিবলৈ লোৱা হৈছে ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা ভাগ। প্ৰতিকূল বতৰৰ মাজতেই ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি কুমুদ দত্তই। তাৰ পিছত নিজ পকোৱা ৰাজহুৱা শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱৰ লগত জড়িত প্ৰয়াত ব্যক্তিসকলৰ স্মৃতিত বন্তি জ্বলাই আৰু পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থানীয় সমাজ হিতৈষী ক্ৰমে গজেন্দ্ৰ ৰাম খাউদ, কমলেশ্বৰ দত্ত, ৰঞ্জিত দত্ত, গুণজিৎ দত্ত আৰু সুৰেণ দাসে। বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলোৱাৰ লগতে পুষ্পাঞ্জলি প্ৰদানেৰে শেষ শ্ৰদ্ধা নিবেদন কৰে জ্যেষ্ঠ সাংবাদিক চম্পক বৈশ্যই। উল্লেখ্য যে আজি বিয়লি 4 বজাৰ পৰা প্ৰতিবেদক লাইভৰ উদ্যোগত জিতেন্দ্ৰ মল্ল ডেকা স্মাৰক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু নিশা 10 বজাত স্থানীয় শিল্পীৰ দ্বাৰা এখনি পূৰ্ণাংগনাত মঞ্চস্থ কৰা হ'ব। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।